সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুটামান কথা ক'ম বুলিহে ভিডিঅ'টো আচলতে বনাইছিলোঁ। আজি মেট্ৰিকৰ ৰিজাল্ট দিলে। এনেই মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে কিমান উৎসাহ, কিমান উদ্দীপনা থাকে। দুদিনমান আগৰ পৰাই আচলতে মনটো একেবাৰে, যদি মেট্ৰিকৰ কেণ্ডিডেট থাকে আৰু নাথাকিলেও ওচৰৰ পাজৰৰ যিখিনি ল'ৰা ছোৱালী দিয়ে তেওঁলোকৰ কাৰণেও আচলতে মনটো বিৰাট উৎসাহিত হৈ থাকে। কেনেকুৱা হ'ব ৰিজাল্ট, কি ৰিজাল্ট আহিব। গতিকে এইবাৰ তেনেকুৱা সিমান হ'বলৈ নাপালে, তথাপিও মোৰ ভাইটি এইবাৰ মেট্ৰিক দিছিলে, সি ভালকেই পাছ কৰিলে। সি 74% পাইছে। আমি তাতকৈ বেছি আশাও কৰা নাছিলোঁ আৰু তাতকৈ কমো আচলতে আশা কৰা নাই, কাৰণ সি প্ৰায় 75-76 ইমানখিনিৰ ভিতৰতে থাকিব লাগিছিলে আৰু সি 74% পাইছে। আমি তাৰ বাবে সুখী। সি এতিয়া নাই, ৰিজাল্ট আনিবলৈ গৈছে। এইখিনিতে আৰু এটা কথা আহে যে ইয়াৰ পিছত তেওঁ বিজ্ঞান শাখা ল'বনে, কলা শাখা ল'বনে, কমাৰ্চ ল'বনে, কি ল'ব। আমিও ভাইটিক দিব ইচ্ছা কৰিছিলোঁ ছায়েন্সত, কিন্তু তাৰ আচলতে আৰ্টছৰ ছাবজেক্টকেইটাৰ প্ৰতিহে বেছি আকৰ্ষণ। সি আচলতে আৰ্টছৰ ছাবজেক্টকেইটা বেছি ভাল পায়। চ' তাক আমি কেতিয়াও জোৰ জবৰদস্তি কৰা নাই। সি যি ভাল পায় আমি তাকে ল'বলৈ দিছোঁ। আৰু মোৰ অনুৰোধ, আপোনালোকৰো যদি সন্তান আছে বা আপোনালোকৰো যদি ঘৰত কোনোবা আছে তেনেকুৱা, আপোনালোকে শিশুজনৰ মনৰ বিপৰীতে গৈ এডমিশ্যন নিদিব। তেওঁ যি ভাল পায় সেইটোহে আচলতে দিব লাগে বুলি মই ভাবোঁ। নহ'লে আচলতে হিতে বিপৰীত হয়গৈ। হায়াৰ ছেকেণ্ডাৰীৰ সেই যিখিনি সময়, সেইখিনি সময়হে আচলতে আমি ল'ৰা ছোৱালীক কেতিয়াবা বিপথেও পৰিচালিত হোৱা দেখা যায়। চ' খুব সাৱধানে সেইখিনি সময় মাক দেউতাক বা পৰিয়ালৰ মানুহেও খুব সাৱধানে চলিব লাগে। আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে, সেইকাৰণে মোৰো মানে পাষ্টলৈ মনত পৰি গ'ল। কিবা এটা টান থাকে আচলতে মেট্ৰিকৰ ৰিজাল্টটোৰ প্ৰতি, বা সেইখিনি সময়ত মোৰ সময়ত কেনেকুৱা হৈছিলে মোৰ এতিয়া মানে খুব বেছি মনত পৰি গৈছে। যিদিনা মেট্ৰিকৰ ৰিজাল্ট দিছিলে ইমানেই ভয় খাইছিলোঁ মানে ক'ব মই এতিয়া ব্যাখ্যাই কৰিব নোৱাৰোঁ। তেতিয়া সেই সময়ত আইতা আছিল, আইতাও কৈ আছিলে, মা দেউতাহঁতেও কৈছিলে যি হয় হ'ব আৰু। কিন্তু প্ৰি টেষ্ট দিছিলোঁ তেতিয়ালৈকে মোৰ অকণ বেমাৰো হৈ আছিল আৰু মই পঢ়াত সিমান ভালো নাছিলোঁ বাৰু। কিন্তু ক্লাছ 10ৰ বছৰটোত মই বহুখিনি ইমপ্ৰুভ কৰিছোঁ। ক্লাছ 9লৈকে মই বেয়া ষ্টুডেণ্ট আছিলোঁ, মানে ভাল ষ্টুডেণ্ট নাছিলোঁ। পঢ়াত বেয়া আছিলোঁ, বাকী ক্ষেত্ৰত বেয়া নাছিলোঁ, পঢ়াত বেয়া আছিলোঁ। ক্লাছ 10ৰ পৰা মই নিজকে ইমপ্ৰুভ কৰাৰ চেষ্টা কৰিলোঁ, খুব মনোযোগ দি পঢ়া কৰিলোঁ। আৰু তথাপিও মোৰ এনেকুৱা কেনা লাগিলে, মোৰ টেষ্টৰ আগত মোৰ বহুত মানে অসুখ হ'ল। ভাইটি ৰিজাল্ট লৈ আহি পালে, সি মুঠতে ভিডিঅ'টোত নোলাই কিবাকৈ এবাৰ উলিয়াইছোঁ আৰু খুব লাজ কৰে। কংগ্ৰেচুলেশ্যন। থেংক ইউ। গ'লগৈ সি, ভিডিঅ'ত বেছি টাইম নোলায়, লাজ কৰে আচলতে। বেমাৰ হৈ থকাৰ বাবে মোৰ টেষ্ট পৰীক্ষাও ভাল নহ'ল। মই খুব বেছি ছায়েন্সত 36, মেথছত 30 কিমান পাইছিলোঁ 35 এনেকুৱা, মুঠতে মই খুব কম নম্বৰ পাইছিলোঁ। বাকী ছ'চিয়েল ছায়েন্স, আছামিজ এইবিলাকত বেছি পাইছিলোঁ। সেই ৰিজাল্টটো দেখি মানে মোৰ মা দেউতাৰ চকু কপালত উঠি গৈছে, কি হ'ব মানে এই। সেই সময়তো আকৌ মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে বা এতিয়াও খুব গুৰুত্ব দিয়ে আচলতে মানুহবোৰে। হায়াৰ ছেকেণ্ডাৰীতকৈ মেট্ৰিকৰ ৰিজাল্টটোহে বেছি দিয়ে, যিটো আচলতে বৰ্তমান একো কামতেই নাহে বুলিয়ে ক'ব পাৰি মেট্ৰিকৰ ৰিজাল্টটো। মোৰ অসুখ ভাল হোৱাৰ পিছতো মোৰ মানে পঢ়াৰ প্ৰতি ইচ্ছাটো মানে কমি গ'ল। মোৰ এনেকুৱা হৈছে যেন মই পাছেই কৰিম নে নকৰিমেই এনেকুৱা মানে মাহঁতৰ সন্দেহে, এই পাছেই কৰিব নে নকৰিব, মেথছত ফেইলেই কৰিব নেকি। মানে মেথছতটো চবতকৈ বেছি চিন্তা আৰু, ফেইল কৰিব পাৰে তাই বুলি। তাৰপিছত মাহঁতৰ বহুত চিন্তা, মোৰ চিন্তা দেখি বৰ বেয়াও লাগিছে। মায়ে এটা কামো কৰিলে, টিচাৰবোৰ মানে আমাৰ স্কুলৰে শিক্ষকবোৰক মাতি থৈ আহে যে এবাৰ চাব আহিবচোন তাই কি কৰি আছে, কি পঢ়িছে। তেখেতসকলেও আহে আৰু মই মেথছ কৰিব দিলে মই নোৱাৰোঁ। তাৰপিছত তেখেতসকলেও ফিডবেক দি গুচি যায় যে এই পাছ কৰিব নোৱাৰিব।
তেনেকৈ মানে মোৰ মনটো তেতিয়া আৰু বেছি ডাউন পৰি গৈ আছে যে মই সঁচাকৈ পাছ কৰিব নোৱাৰিম নেকি। পৰীক্ষা ওচৰ চাপি আহিল, পৰীক্ষাও দিলোঁ। তাৰপিছত সেই সময়ত মই যিবাৰ পৰীক্ষা দিছিলোঁ সেইবাৰ কি হৈছিলে যে মেথছৰ পেপাৰখন আউট হৈছিলে। মেথছৰ পেপাৰ আউট হোৱাৰ পিছত 25 দিনমান পিছত পৰীক্ষা হৈছে। সেই সময়তে মায়ে দাদা এজনক মাতি আনিছে, মোৰ জেঠীমাৰ ল'ৰা। দাদাক মই খুবেই বেছি ভয় কৰোঁ। দাদা হায়াৰ ছেকেণ্ডেৰী দিছিল সেইবাৰ। দাদা আহিব বুলি মই আচলতে পূৰা একদম মানে এনেকুৱাকৈ প্ৰেক্টিছ কৰিছোঁ যে মোৰ মানে পূৰা প্ৰেক্টিছ কৰা খতম মানে। তাৰপিছত দাদাই যি কৰিব দিলেও মই পাৰোঁ। তাৰ দুদিন পিছত মই এক্সাম দিলোঁ। মোৰ ৰিজাল্টৰ আগদিনা মই মন্দিৰ মুচি আছিলোঁ, মই চাকি দিম। সেইদিনা মাক খুব দুখেৰে সুধিছিল মানে যে তই পাছ কৰিবিনে, চবে কৈ আছে তই ফেইল কৰিবি বুলি। ময়ো কৈছিলোঁ মই পাছ কৰিম, মোৰ সেইখিনি কনফিডেঞ্চ আছে। পিছদিনা ৰিজাল্ট দিয়াৰ সময় আহিল, মাহঁতে চব স্কুলত গৈছে আৰু মই আছিলোঁ আইতাৰ লগত। আমাৰ স্কুলৰ কেইগৰাকীমান মানে ষ্টুডেণ্ট আমাৰ গাঁৱৰ পিনে আহিছিলে, মানে আমাক নিবলৈ আহিছিলে। কিন্তু সিহঁতে কি কৰিলে, আমাৰ ঘৰত প্ৰথমতে, আমাৰ ঘৰটো ফাৰ্ষ্টত পায়, তাৰপিছত মোৰ এগৰাকী ফ্ৰেণ্ডৰ ঘৰ পিছত পায়। আমাৰ ঘৰত নোসোমোৱাকৈ সিহঁতে ফ্ৰেণ্ডগৰাকীৰ ঘৰত গ'ল আৰু মই তেতিয়া একদম ফিউজ মানে বেহোচ আৰু যে সিহঁতে যদি মোৰ ৰিজাল্ট ভাল হ'ল হয় সিহঁতে নিশ্চয় আমাৰ ঘৰত আহিল হয়। প্ৰথমতে মোৰ ৰিজাল্ট বেয়া হৈছে, মই ফেইল কৰিছোঁ, সেইকাৰণে আমাৰ ঘৰত অহা নাই। মোৰ মানে একদম টেনশ্যন, পূৰা কান্দি কান্দি অৱস্থা নাই। তাৰপিছত তেতিয়া ফোন নাছিল, আচলতে আমাৰ তেতিয়া ফোন নাছিল। এইটো 2006 চনৰ কাহিনী। আইতাই তথাপিও মানে সাহস দিছে মোক যে একো নহয়, ভাল হ'ব, সিহঁতে আহিবতো। তাৰপিছত সিহঁতে অকণমান পিছতে তাইক লৈ আহিলে, মোৰ ফ্ৰেণ্ডজনীকো লৈ আহিলে। আহি পেলাই কৈছে ফাৰ্ষ্ট ডিভিজন আৰু মেথছত লেটাৰ আছে। মই মানে কেনেকুৱা খুচ হৈছোঁ মানে মই বুজাব নোৱাৰোঁ। যিজনী ছোৱালীক কৈ আছিলে যে এই মেথছত ফেইল কৰিব, কিন্তু মই মানে হাৰি নগ'লোঁ, মই প্ৰেক্টিছ কৰিহে এৰিলোঁ। মই প্ৰেক্টিছ কৰাৰ ফলত মই আচলতে পাছ কৰিছোঁ আৰু লেটাৰো লৈ আহিছোঁ। এইটোৱে মোৰ আছিল মেট্ৰিকৰ কাহিনী। তাৰপিছত মাহঁতে খুবেই বেছি ভাল পাইছে মোক, স্কুলত গৈ মোক দাঙিছেও টিচাৰবিলাকে। মানে বাইদেউ এগৰাকী আছিল, মোক দাঙি দিছে পূৰা। এয়া খুব আচলতে মোৰ ভাল লগা মেমৰি। সেইদিনা ৰাতি খানাও হৈছে। আজিও ভাইটিৰ কাৰণে, ভাইটিৰ মনটো ভাল লাগিব। এটা ঘৰতে এনেই নৰ্মেলি আমি খায়েই থাকোঁ, আজিও এটা মুৰ্গী খাম বুলি ভাবিছোঁ। চ' আপোনালোকৰ পৰা আজি বিদায় ল'লোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। চাই থাকিব মোৰ চেনেলটো আৰু যদি ভাল লাগে ছাপোৰ্ট কৰিব।